জয় হিন্দ দোস্ত চাবলৈ মাজলৈ বহুতে ভাল খবৰ এটা লৈ আছোঁ। অসম চৰকাৰ চাকৰি স্বাস্থ্য বিভাগৰ ফালৰ পৰা নতুনকৈ পদ মুকলি কৰিছে আৰু এই পদবোৰ কাৰণে আপোনালোকে কোনো ধৰণৰ ৰিটেন এক্সাম দিব দৰকাৰ নাই। আপোনালোকে ডাইৰেক্ট ইণ্টাৰভিউত গৈ আপোনালোকে এটা চাকৰি লাভ কৰিব পাৰিব। আৰু এই পদবোৰ কাৰণে আপোনালোকে ক'ত যাব লাগিব, কিমান তাৰিখে ইণ্টাৰভিউ দিব যাব লাগিব, ফুল ইনফৰ্মেশ্যন এই ভিডিঅ'টোৰ মাধ্যমেৰে দিব বিচাৰিছোঁ। যদিহে প্ৰথমবাৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব। যেতিয়া আমি নতুন ভিডিঅ' আপলোড কৰোঁ আপোনালোকে আগতীয়াকৈ আমাৰ ভিডিঅ'বোৰ পাবৰ কাৰণে। আৰু আপোনালোকে ভিডিঅ'বোৰ স্কিপ নকৰিব। আপোনালোকে ভিডিঅ'টো স্কিপ কৰিলে আপোনালোকে কোনো ধৰণৰ সঠিক ইনফৰ্মেশ্যন বুজি নাপাব। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণ চাব, তেতিয়াহে আপোনালোকে ভালদৰে বুজি পাব। আৰু এই পদবোৰ কাৰণে আপোনালোকৰ কোনো ধৰণৰ ৰিটেন এক্সাম নহয়, আপোনালোকৰ ডাইৰেক্ট ইণ্টাৰভিউ হ'ব। ইয়াত কেইটামান কণ্ডিশ্যন দিছে, আপোনালোকে ভালদৰে পঢ়ি দিছোঁ। Interested and eligible candidate may appear in the walk-in interview along with biodata and all the original documents and photostat copy of the documents duly self-attested at the time of walk-in interview. আপোনালোকে এই ইণ্টাৰভিউত যাবলৈ আপোনালোকৰ এখন বায়োডাটা লাগিব, লগতে আপোনালোকৰ অৰিজিনেল অল ডকুমেণ্টছ আপোনালোকৰ জেৰক্স কপি লৈ যাব লাগিব আৰু লগতে আপোনালোকে ফটো কপি লৈ যাব লাগিব। তাৰপিছত আপোনালোকৰ ইয়াত ডেটটো দিছে কিমান তাৰিখে ইণ্টাৰভিউত যাব লাগিব। 15 ছেপ্টেম্বৰ আপোনালোকে ইণ্টাৰভিউ দিব যাব লাগিব। ক'ত যাব লাগিব? ভেনু একাডেমিক হল এডমিনিষ্ট্ৰেটিভ ব্লক দ্য প্ৰিন্সিপাল কাম চিফ ছুপাৰিনটেণ্ডেণ্ট ধুবুৰী মেডিকেল কলেজত আপোনালোকে ইণ্টাৰভিউলৈ যাব লাগিব। আৰু আপোনালোকৰ ডকুমেণ্টছ ৰিকুৱাৰ্ড ৱাকিং ইণ্টাৰভিউৰ কাৰণে আপোনালোকে অল অৰিজিনেল ফটোষ্টেট কপি, এডুকেশ্যন কোৱালিফিকেশ্যন অৰিজিনেল কপি, টেকনিকেল কোৱালিফিকেশ্যন যদি আছে আপোনালোকে লৈ যাব। আৰু আপোনালোকৰ ID প্ৰুফ কাৰণে আপোনালোকে আধাৰ কাৰ্ডটো লৈ যাব। আৰু ইয়াত আপোনালোকৰ টোটেল পোষ্ট আছে 7টা, লিফ অপাৰেটাৰ এণ্ড SC চিলাৰ অপাৰেটাৰ। তাৰপিছত আপোনালোকৰ ইয়াত লিফ অপাৰেটাৰ কাৰণে আপোনালোকৰ 3টা পোষ্ট আছে। আপোনালোকে চালাৰী পাব 16,140 টকা। আৰু এই পদবোৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, মেট্ৰিক পাছ, লগতে আপোনালোকৰ ITI থাকিব লাগিব। তাৰপিছত আপোনালোকৰ ফিল্ড লাইক লিফ এণ্ড স্কুলাৰটাৰ মেকানিক অৰ ডিপ্ল'মা থাকিব লাগিব, লগতে আপোনালোকৰ ফিল্ড ফ্ৰম গভৰ্ণমেণ্টৰ যিকোনো ইনষ্টিটিউটৰ পৰা আপোনালোকৰ থাকিব লাগিব। আৰু নেক্সট হৈছে SC চিলাৰ অপাৰেটাৰ। ইয়াত আপোনালোকৰ 4টা পোষ্ট আছে। ইয়াত আপোনালোকৰ চালাৰী পাব 16,140 টকা। তাৰপিছত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, আপোনালোকে মেট্ৰিক পাছ, লগতে আপোনালোকৰ ITI থাকিব লাগিব। তাৰপিছত আপোনালোকৰ চাৰ্টিফিকেট ইন ৰিফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং অৰ ডিপ্ল'মা ৰিলিভেণ্ট ফিল্ড এক্সপিৰিয়েঞ্চ থাকিব লাগিব, লগতে আপোনালোকৰ অপাৰেটিং এণ্ড মেইনটেইনিং HVAC ছিষ্টেমত এক্সপিৰিয়েঞ্চ থাকিব লাগিব। তেনেহ'লে আপোনালোকে এই পদবোৰ কাৰণে ইণ্টাৰভিউ দিব পাৰিব। আৰু ইয়াত আপোনালোকৰ এজ লিমিট দিয়া হৈছে 18 বছৰৰ পৰা 43 বছৰলৈ বয়সত আপোনালোকৰ দিছে। তাৰপিছত আপোনালোকৰ এজ ৰিলেশ্যন পাব, SC ST OBC সকলোৱে এজ ৰিলেশ্যন পাব। আৰু এইখিনি আপোনালোকে ইনফৰ্মেশ্যন দিবলগীয়া আছে। যদি আপোনালোকে এই পদবোৰ কাৰণে আপোনালোকে যদি ইণ্টাৰেষ্টিং হয় তেনেহ'লে আপোনালোকে ইণ্টাৰভিউ দিব যাব, আপোনালোকে মিছ নকৰিব। আপোনালোকৰ কোৱালিফিকেশ্যন যদি মিলে তেনেহ'লে আপোনালোকে ইণ্টাৰভিউ দিব যাব পাৰিব। থেংক ইউ গাইজ ভিডিঅ' চোৱাৰ বাবে।